হেল্ল' গাইজ, ফাইনেলি গাইজ আমি নদী পাৰেদি বগৰী ভৰ্তা খাব যাই আছো। এইখানে আপুনি চাই আছে চফিয়ৰ আৰু ৰবিকলি আড্ডা মাৰি আছে। এই গাইজ মেহেৰুলা আছে আৰু নিমখ আৰু চাওক বগৰী ওলাই আছো ৰ'ব বগৰী ওলাই এই লাহে ধীৰে ওলাই থাক, লাহে লাহে পৰব কিন্তু চাওক চাওক বগৰী বগৰী চাব পাৰে অলপ ওচৰৰ পৰা চাওক। বগৰী খাম ভৰ্তা কৰি চাওক গাইজ। এই আগত আছে ৰবিকলি, আগত আছে মৰিচৰ খেতি আছে তাতে, তাৰ পৰা ল'ম 2 কেজি মান। এই মজাৰ ভিউ হৈছে কিন্তু ৰবিকলি, মজাৰ ভিউ হৈছে কিন্তু নদীৰ পানীয়েদি। এই চা সাগৰৰ নিচিনা, এই সাগৰৰ নিচিনা চা, একবাৰ চা সাগৰৰ নিচিনা হৈছে চা। মজা নহয় চাওক জলকীয়া গাইজ, চাওক পুৰা মাৰি আছে। এতিয়া বগৰী খাইছো, এইবাৰ ওলকবি খাই আছো আৰু এইবাৰ বিলাহী খাম। এখন মুখত বিলাহী গছ আছে। ফকটীয়া এইমাত্ৰ আহি পুৰা মাৰিছে একদম চাওক গাইজ। গাইজ আমি বিলাহী ভৰ্তা খাব আহিছিলোঁ আৰু আপোনালোকক এটা ভাল বস্তু দেখুৱাব বিচাৰিছোঁ। এইখন গাছখন দেখিছে, এইখন গাছত 7টা ভূত আছে। এইখন গাছত 7খন ভূত আছে। ৰাতি 12টাৰ পিছত পৰা মানে ডিষ্টাৰ্ব আৰম্ভ কৰে। 6টা মই দিছো, 6টা সি দিছে। বেলেগ জেগাৰ পৰা আহিছে এটা। গাইজ বিলাহী আহিছিলে, খাই এইবাৰ ঘৰত গৈ আছো। চাওক কিমান মানুহ আহিছিল। বাই, আজিৰ বাবে ইমানে, ধন্যবাদ, বাই।